মইনাহঁত তোমালোকে দুৰ্গা পূজা চাইছানে? আজি মই তোমালোকলৈ আগবেলাতে দিম বুলি ভাবিছিলোঁ, এটা ভিডিঅ' দিব নোৱাৰিলোঁ। এতিয়াই কৈছোঁ বাৰু দেই। আজি গ'ল মহানৱমী পূজা। মহানৱমী পূজা আৰু এটা বিশেষ পূজা ইয়াত যুক্ত হৈ আছে, সেইটো হৈছে কুমাৰী পূজা। এই কুমাৰী পূজাটো কি, কিয় পতা হয়, এই বিষয়ে এটা সুন্দৰ আখ্যানো আছে। এই বিষয়ে মই তোমালোকক ক'ম দেই। বিষ্ণু পদ্মৰ হৃদয় পদ্মৰ পৰা এসময়ত এটা কোলা নামৰ অসুৰৰ উৎপত্তি হ'ল। এই কোলা অসুৰ ইমানেই অত্যাচাৰী আৰু মানে দৈত্য হ'ল যে ইন্দ্ৰ আদি কৰি স্বৰ্গৰ দেৱতাসকলেও তেওঁ অত্যাচাৰ সহ্য কৰিব লগা হ'ল আৰু তেওঁ লাহে লাহে ইন্দ্ৰ কৰিও অধিকাৰ কৰি ল'লে। তেতিয়া দেৱ দেৱতাসকল অতিষ্ঠ হৈ সনাতনী মহাকালীৰ ওচৰ চাপিলে যে কি উপায়েৰে কোলা নামৰ সেই অসুৰটো বধ কৰিব পৰা যায়। তেতিয়া সনাতনী মহাকালীয়ে উপায় চিন্তি ক'লে যে তেখেতে কুমাৰী ৰূপে সেই কোলাসুৰক বধ কৰিব। গতিকে সেই উদ্দেশ্যে ৰিজকুমাৰী বেশত অৰ্থাৎ কুমাৰী বেশেৰে মহাকালী কোলাসুৰত গৈ উপস্থিত হ'ল আৰু কোলাসুৰত উপস্থিত হৈ সেই কোলাসুৰক কিবা খাবলৈ বিচাৰিলে। ৰিজকুমাৰীয়ে অৰ্থাৎ সেই কুমাৰীগৰাকীয়ে কিবা খাবলৈ বিচাৰিলে। তেতিয়া কোলাসুৰে কুমাৰীয়ে খাবৰ কাৰণে বিভিন্ন খাদ্যদ্ৰব্য গোটাই দিলে, কিন্তু সেইখিনি খাই হোৱাৰ পাছতো সেই ৰিজকুমাৰীগৰাকীয়ে ক'লে যে তেওঁক আৰু খাদ্যবস্তু লাগে। তেতিয়া তেওঁ যিমান পাৰে সিমান খাদ্যবস্তু গোটাই দিলে। এইখিনি খোৱাৰ পাছতো ৰিজকুমাৰীৰ পেট নভৰাত তেওঁ আৰু খাবলৈ বিচাৰিলে। তেতিয়া কোলাসুৰে ক'লে যে তোমাৰ যিমান মন যায় সিমান যি দেখিছা তাকে খাই যোৱা, তোমাৰ ইচ্ছামতে ভক্ষণ কৰা। তেতিয়া সেই সৰু কুমাৰী ছোৱালীগৰাকী অৰ্থাৎ ৰিজকুমাৰীয়ে এফালৰ পৰা কোলাসুৰৰ হাতী ঘোঁৰা জীৱ জন্তুকে আদি কৰি শেষত গৈ কোলাসুৰকো খাই পেলালে। এনেকৈ খাই পেলোৱাৰ পাছত কোলাসুৰ বধ হোৱা দেখি স্বৰ্গৰ দেৱতাসকলে পুষ্পাঞ্জলি বৰ্ষণ কৰিলে আৰু বিভিন্ন তৰহৰ ফুল অলংকাৰ বিভিন্ন ধৰণৰ সুগন্ধি ইত্যাদি দি সেই দেৱীক খাদ্য বস্ত্ৰৰে পূজা অৰ্চনা কৰিলে। এই কুমাৰী পূজাৰ এক মহত্ব দাঙি ধৰিছে। এই তেতিয়াৰে পৰা মহানৱমী পূজাত এই কুমাৰী পূজা চলি আহিছে। কুমাৰী পূজা বুলি কওঁতে ইয়াত কুমাৰীৰ কোনো জাত কুল বিচাৰ কৰা নহয়। যিকোনো জাতৰ যি কুলৰে নহওক কুমাৰীয়ে তেওঁ কোনো জাত বিচাৰ কৰি কুমাৰীক পূজা দিয়া নহয়। আদ্যা শক্তি সম্পন্না কুমাৰী, গতিকে তেওঁ পূজা দিলে সমৰ্থ হয়। যদিহে তাত জাতৰ বিচাৰ কৰা হয় তেতিয়াহ'লে কিন্তু জীৱ নৰকগামী হয়। এই কথাষাৰো চলিত আছে। আৰু তাতোকৈ ডাঙৰ কথা যে এই নাৰী যদি কেনেবাকৈ বেশ্যা কুলৰ হয় তেতিয়াহ'লে এই পূজা অতি সাৰ্থক হয়। সেই কুমাৰীগৰাকীক পূজা দিলে মনৰ অভীষ্ট সাধন হয় বুলি কথিত আছে। এবাৰ কাঞ্চী নামৰ এক মানে হেৰিয়াৰ বেশ্যালয়ৰ এগৰাকী কন্যাক পূজা দিয়াৰ ফলত সেই লোকজনে পৰম প্ৰাপ্তি লাভ কৰিছিল। সেইকাৰণে কাঞ্চীপুৰম নামত এতিয়াও সেই ঠাই প্ৰখ্যাত হৈ আছে। এইখিনি হ'ল আজি মহানৱমীৰ কুমাৰী পূজাৰ তাৎপৰ্য। মই তোমালোকক একেবাৰে সামান্যভাৱে একদম সংক্ষিপ্তভাৱে তোমালোকক বৰ্ণনা কৰিলোঁ। আগলৈ মই এই ভিডিঅ'টোৰ মাজত কিছুমান কুমাৰী পূজাৰ ফটো তোমালোকলৈ পঠাই দিম। তোমালোকে চাবা কেনেদৰে আজিৰ দিনত কুমাৰী পূজা অনুষ্ঠিত হৈ আছে। সেই পূজাত কুমাৰী কোনো ঠাইত 9গৰাকী কুমাৰীক পূজা কৰা হয়, বা 9গৰাকীক পূজা নকৰি এগৰাকীক পূজা কৰিলেও সেই পূজাৰ ফল
প্ৰাপ্তি ঘটে বুলি কৈছে। আৰু এটা কথা কোৱা হৈছে, যদিহে সকলো পূজা অসাৰ হয় যদিহে কুমাৰী পূজা কৰা নহয়। গতিকে এইখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰিলোঁ। কইনাহঁত, তোমালোকে আজি নৱমী শেষ হ'ল, কাইলৈ বিজয়া দশমীৰ পাছত আমাৰ পূজা শেষ হ'ব। গতিকে তাৰপাছত তোমালোকে আকৌ মোৰ ভিডিঅ' চাবলৈ বেলেগ ভিডিঅ' মই দিম। এইকেইদিন পূজাৰ কাৰণে মই পূজাকে কৈ আছোঁ। তোমালোকে পূজাৰ বিষয়ে ভালদৰে বুজি নিশ্চয় পাইছা। ঠিক আছে বাৰু, তোমালোকে চেনেলটো ভাল পাইছা যদি লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।